ওই তোমারে তোমার ওই তোমার আৰু এই ৰাসৰ বাকৰিত আমি সকলো আহি একত্ৰিত হওঁ আৰু ৰাস এক আমাৰ জাতিটোৰ সমন্বয়ৰ মহাযুদ্ধ হিচাপে इसका पेट ही नहीं देता, बड़ा मुंडा हो गया।
ধন্যবাদ অতি ব্যস্ততাৰ মাজতো আহি আমাৰ মাজত উপস্থিত হৈ আমাৰ এই আজি মঞ্চ মুকলি কৰাৰ কাৰণে তেখেতক অহত্যুত্তম ৰাস মহোৎসৱ কমিটিৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। লগতে তেখেতৰ যিখিনি বহুমূলীয়া ভাষণ ৰাখিলে, তেখেতে যিখিনি আমাক দিহা পৰামৰ্শ আগবঢ়ালে তাৰ কাৰণেও তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি আজিৰ ৰাস মহোৎসৱৰ সভাপতি মহোদয়, ধৰ্মপ্ৰাণ ৰাইজ, পোনপ্ৰথমতে মই আপোনালোকক জাতি আপোনাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আজি এই অনুষ্ঠানত উপস্থিত আছোঁ। আমাৰ সাধাৰণতে নিমন্ত্ৰিত আছিলে আমাৰ সভাপতি মহোদয়, কিন্তু তেখেত ভালভাৱে উপস্থিতৰ বাবে মই